মোৰতো বেটাৰীটো বেয়া হোৱাটো মোটামুটি একমাহ মানে হ'লে ইমান দেৰি লাগে কাৰণটো কি বেটাৰী কোম্পানীৰ পৰা আহোঁতে এইটো কোম্পানীৰ খেলি মেলিৰ কাৰণে হৈ যায় হাই ফ্ৰেণ্ডছ নমস্কাৰ বেক টু মাই ইউটিউব চেনেল এজাৰ ব্লগছ তো ফ্ৰেণ্ডছ মানে কি মোৰ অলপ জ্বৰ উঠি আছে জ্বৰত মানে কি মাথাত একদম পুৰা কেম্বা লাগি গৈছে গাৰ বিষ চব হৈ আছে একদম পুৰা একদম গৰমত একেদিন পুৰা অৱস্থা বেয়া হৈ গৈছে তো ফ্ৰেণ্ডছ মানে কি মোৰ গাড়ীখনত আপোনালোকে গমে পাইছে তো মই গাড়ীখন আনিছিলোঁ আজি আনবাৰ 15 দিনমান হ'ল তো ডিলাৰত জমা দি আছিলোঁ গাড়ীখন মই দি বেটাৰী বৈ অহা কাৰণে ডিলাৰত দিয়াৰ পিছত বেটাৰীকেইটা মোক নতুন দিয়া নাই নিদাৰ কাৰণটো হ'ল কি মানে তাতে ৰিপেয়াৰিং কৰি পেলাই চলিব পৰাকৈ দিছে তো মই 2 দিন 3 দিনমান চলিলোঁ চলাৰ পিছত আৰু আকৌ বেমাৰ সেইটো বেমাৰে লগাল দিছে তো এতিয়া বেটাৰীকেইটা মানে একদম বেয়া হৈ গৈছে তো বেয়া হৈছে তো এতিয়া মই এতিয়া নতুন বেটাৰীৰ কাৰণে মাথা মাৰি আছোঁ ডিলাৰত তো ডিলাৰত এতিয়া বৰ্তমান বেটাৰী মোক দুটা নিদিয়ে এটা বেটাৰী দিব তো এতিয়া মই দোকানত যাই বেটাৰী চাৰকটা জুখি চাওঁ কোনটো বেয়া হৈছে যোনটো বেয়া হৈছে মই ডাইৰেক্ট ডিলাৰত লৈ যাই তো নতুন বেটাৰী এটা লৈ আছোঁ তো বলক আমি এতিয়া ডাইৰেক্ট দোকানত যাওঁ দোকানত গাড়ী বেটাৰীটা চেক কৰি লওঁ চবখিনিত গম পাব আপুনি তো ফ্ৰেণ্ডছ মানে কি এতিয়া বেটাৰীটো যেতিয়াকৈ মোৰ দুটাকেইটা বেয়া হৈছে নে কি গম পোৱা নাই তো এতিয়া আমি যাই আছোঁ দোকানত তো মোৰ লগত আৰু একজন আছে আমি দুটা যাই আছোঁ এতিয়া দোকানত তো এইফালে আহি পেলাক এওঁকে ৰখি আছিলোঁ মই তেতিয়াৰ পৰাই হয় এতিয়া আমি যাই পেলাই দোকানত বেটাৰীকেইটা চেক কৰি আহি পেলাই চাওঁ বেটাৰী যোনটো বৈ আছে কোনটো আমি লৈ যাম ডিলাৰত তো ডাইৰেক্ট দোকানত যাই আছোঁ বোলক বৰষুণ কমটি বৰষুণ দিছে নেকি নে সৰু বৰষুণ নেকি বা কি ডাঙৰ বৰষুণ দিছে বাৰু তো আপোনালোক দেখাই দিয়ে চাওকচোন চাওক কি ডাঙৰ বৰষুণ দিছে একদম দবা পিটা বৰষুণ ধমধমে আছে বৰষুণ একদম চাওঁ এইটো আমাৰ কমাৰ শীৰ্ষ তো ফ্ৰেণ্ডছ আমি দোকান আহি পালোঁ ফাইনেলি তো এতিয়া চাব আৰু তো ফ্ৰেণ্ডছ এটা কথা জানেনে তো মানুহৰ ডক্তৰ যেনেকৈ এই গাড়ীৰ ডক্তৰো সেই একেই মানুহ যিহেতুকে মুখে দেখাব পাৰে গাড়ীখনতো মুখে দেখাব নোৱাৰে তো সেই হিচাপত আমাৰ গাড়ীখনতো সেই মিটাৰ মাৰি কিবা মাৰি সেইটো বস্তুটো তথ্যটো ওলাব পাৰিব তো এতিয়া ডক্তৰ তাতে গ'লে ডাইৰেক্ট মোৰ অমুকটো হৈছে সেই হিচাপত মেডিচিন দিব তো ইয়াতে এতিয়া মানে কি চাব লাগিব নিজে চাব লাগিব কি বেমাৰ হৈছে কি হোৱা নাই চবখিনিত চাই পেলাইহে ক'ব পাৰিব এতিয়া যদি যিহেতুকে ইয়াতে ক'ব নোৱাৰে তো সেইকাৰণে আমি নিজে আৰু চাই পেলাই বুলি আছোঁ দিয়ক এতিয়া মানে কি ধাক্কা মাৰিলে গাড়ীখন তো ফাইনেল ৰিজাল্টটো পাম তো ফ্ৰেণ্ডছ মানে কি আমাৰ ৰিজাল্টটো ওলা নাই মানে কি গাড়ীখন ধাক্কা মাৰা নাই এতিয়া আমি ধাক্কা মাৰাৰ কাৰণে ৰানিং কৰি আছোঁ ধাক্কা মাৰাৰ পিছত আমি গোটেই ৰিজাল্টটো পাম ফাইনেল ৰিজাল্টটো তো ফ্ৰেণ্ডছ বেটাৰীকেইটা চেক কৰি ল'লোঁ তো ভাল নহয় দিয়ক চব গোটাই সেই হৈ গৈছে গোটাই কিডনী ফেইল হৈয়ে গৈছে বেটাৰীৰ তো কি কৰিব আৰু উপায় নাই তো আপোনালোকক কৈ আছোঁ অলপ আগত যাই গোটেইখিনি ইয়াত আপোনালোকক তথ্য কৈ আছোঁ তো বলক এতিয়া তো ফ্ৰেণ্ডছ বাকী যি কি নহওক তো এতিয়া ফাইনেলি আমি গম পালোঁ 4টা বেটাৰীৰ ভিতৰত 3টা মোৰ কমপ্লিট মৰছি তো এতিয়া এটা বৰ্তমান অলপ ভালে আছে তো সেইটো মৰব 2 দিনৰ পিছত চাগে তো এতিয়া মই তাৰে যিকোনো এটা লৈ যাম আৰু লৈ যাই ডিলাৰত দি আহিম আৰু নতুন বেটাৰী এটা মই ৰিপ্লেচ কৰি লৈ আহিম তো কি হ'ব আৰু কাম নাই আৰু বেটাৰী যিহেতুকে কাম নাই তো মানুহৰ কাম নহৈছে আৰু জলে বিহে গোটা উঠি গাত তো এতিয়া মই যাওঁ ডাইৰেক্ট নলবাৰী মুকলমত যাম মুকলমৰ পৰা মই বেটাৰীটো লৈ আহিছোঁ আপোনাক দেখে আৰু তো এইফালে চাকে পুলিচৰ ইণ্টাৰভিউ দিব নাই পুৰা দাউৰি আছে একদম পুৰা হাই ফাই কৰি দাউৰি আছে তো এই পুলিচৰ এইবাৰ তো ফ্ৰেণ্ডছ খোলা মিলি হৈ গ'ল তো দেৰি কৰিলে আপোনাৰ ডাইৰেক্ট যাব লাগে মুকলমত তাড়াতাড়ি বলক ডাইৰেক্ট যাই আছোঁ মুকলমত আমি এতিয়া তো গাড়ীত তেল চেল ভৰোৱা আমাৰ কমপ্লিট তো এতিয়া আমি যাব লাগে তাড়াতাড়ি ভুমকৈ যাব লাগে জলদি যাব লাগে জলদি আহিব লাগে ঘূৰি পেলাই আমাৰ দেৰি হৈ যাব লগে লগে বলক ডাইৰেক্ট যাই আছোঁ তো ফ্ৰেণ্ডছ ৰাস্তাৰ 2 চাইডত ডাঙৰ ডাঙৰ পুখুৰী তো মাজে মাজে ৰাস্তা দি যাই আছোঁ আমি তো যোৱাৰ মজা এটা বেলেগ কি ঠাণ্ডা হাৱা তো সেউজীয়া পৰিৱেশৰ মাজত থাকি বহুত বেছিয়ে ভাল লাগে তো এই দেখা পালোঁ আমাৰ ইয়াতে ৰুজডক থিয়েটাৰৰ আহাৰৰ গৃহ চলি আছে তো ৰুজডক থিয়েটাৰ আৰু বেছি পৰা সোমাব লাগে লেফ্ট চাইডত তো আমি এতিয়া বৰ্তমান আহি পাৰোঁ আদাবাৰী লোৱাৰ কথা চক ইয়াৰ পৰা বেছি দূৰ নহয় 8 কিলোমিটাৰ তো বলক যাই আছোঁ আমি এতিয়া তো ফ্ৰেণ্ডছ মানে আমাৰ আজি মানে কি হ'ল আমি হেলমেটটো আনিব পাহৰি গ'লোঁ মেইন কথাটো হৈছে সেইটোতো আমি সেইকাৰণে লাহে লাহে যাই আছোঁ যদি আকৌ পুলিচ চেকিং আছে সেইটো ধৰিলেতো আমাৰ ফাইন দিব লাগিব ডাইৰেক্ট এনে মামা কৈছে হেলমেট পিন্ধিলে ফাইন চেইন আকৌ গাছপথত নাচলি হ'ব তো এতিয়া আমি সেইকাৰণে লাহে লাহে যাব লগা হৈছে না কি কওঁ হয় হয় এতিয়া লাহে লাহে যাই আছোঁ ডাইৰেক্ট আমি লগ পাই তো আমি এতিয়া কোন লগ পালোঁ তো সেইটো কথা বেছি নাই আৰু ক'ৰবাত 3 কিলোমিটাৰমান হ'ব কিলোমিটাৰ আমি যাই আছোঁ বলক আমি ফাইনেলি ডিলাৰ আহি পালোঁ তো বেটাৰী আমাৰো আছে তো বেটাৰীটো ল'ম এতিয়া আমি যাই পেলাই তাতে কথা পাতি লৈ পেলাই বেটাৰীটো লৈ পেলাই ঘৰত যাম আৰু তো চাওক
দেখাই আছোঁ চাই দেখোঁ তো নতুন বেটাৰী দিব পুৰা চিল টিল মাৰা আছিলে চাব লাগিবতো ঘৰত যাই পেলাই যদি আৰু সেই হয় আৰু গুচি আহিব লাগিব তো সেইকাৰণে পুৰা ভালকৈ চেক টেক কৰি লৈ যাব লাগিব এটাই একদম। তো ফ্ৰেণ্ডছ বেটাৰীটো ল'লোঁ, তো এতিয়া যাব লাগে সিহঁতক মাতটো দি কেনে যাব লাগে। তো এনে আৰু মানে লাজ কৰে পিছলি নিচিনা নহয়, কেমেৰা আগত কথা ক'ব লাজ কৰে। তেওঁলোকে লাজ কৰিলে কেনেকৈ হ'ব, তেওঁলোকেতো নহ'ব নহয়। তো আহোঁতে আৰু লাজ কৰিলে কি কৰোঁ উপায় নাই। তো এতিয়া আমি তাড়াতাড়ি যাব লাগে ঘৰত, যাই পেলাই আপোনালোকৰ ঘৰত বেটাৰীটো আপোনালোক দেখাই আছোঁ চাই থাকি। তো ফ্ৰেণ্ডছ ডাইৰেক্ট আহি ঘৰে পাই গ'লোঁ। তো বেটাৰীটোতো মই এতিয়া আনবক্সিং কৰি দেখাই আছোঁ। তো বেটাৰী নতুন একদম চিলপিক আছে। তো বেটাৰীটো যিহেতুকে নতুন, তো কালি গাড়ীখনত লগাই চাই পেলাই গম পাম কেনেকুৱা ছাৰ্ভিচ দিয়ে। তো ফ্ৰেণ্ডছ বাকী যি কি নহওক ভিডিঅ'টো এইখিনি ইয়াতে আছিল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নিশ্চয় নাপাহৰিব। তো মোৰ অলপ জ্বৰ উঠি পেলাই মাথাত কাম হৈ আছে, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আজি 10-12 দিনমান হ'ল তো ভিডিঅ' আপলোড কৰিব পৰা নাই। জ্বৰে বিহে উঠি গোটা গুটি গোটা নষ্ট হৈ গ'ল মোৰ এতিয়া। এই গৰমো বহুত দিছে না, তো গৰমত থাকিব পৰা নাই মানুহবিলাক, এতিয়া ঠাণ্ডা হোৱা দি আছে এটা অলপ। তো যি কি নহওক ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আজিলৈ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।